জৈন বন্ধুসকল যেহেতু অসম পুলিচৰ ইণ্টাৰভিউ চলি আছে আৰু বহুত লৰাৰ এটা সমস্যাই দেখা দি আছে পাক পাহৰি যোৱা বিশেষকৈ 200 মিটাৰ ট্ৰেক যত 16 পাক মাৰিবলগীয়া হৈছে তেনেকুৱা গ্ৰাউণ্ডত বেছি মানে প্ৰবলেমটো হৈ আছে যে পাক পাহৰি যায় লৰাবিলাকে 14 পাক 15 পাক মাৰে টাইম বহুত থাকে পাক পাহৰিলো বুলি ৰখি দিয়ে তেনেকুৱা ধৰণৰ প্ৰবলেম বিলাক হৈ আছে তো আপোনালোকৰ এটা ডাউট ক্লিয়াৰ কৰি দিছো যিসকল নেক্সট আহিব এই ডাউটটো আপোনালোকৰ ক্লিয়াৰ কৰি দিছো যাতে ইন্টাৰভিউটো ভাল হওক আপোনালোকে যেতিয়া পাক পাহৰি যায় হয় ৰানিং কৰোতে বহুত মাইন্ডত প্ৰেছাৰ পৰে আপোনালোকে পাক পাহৰি যায় কিবা হয় কিন্তু ৰখি নিদিব কাৰণ এটো সেন্সৰ থাকে ন আপোনাৰ চেষ্ট নাম্বাৰটো সেন্সৰ থাকে যেটো আপুনি এক ৰাউন্ড কমপ্লিট কৰিলে কম্পিউটাৰে ডিটেক্ট কৰিলে আপোনাৰ এক পাক বুলি ধৰা হয় আপুনি পাক পাহৰি যায় আপুনি সময়টো মানে 14 মিনিট সময় লাগে দৌৰি থাকক হয় 18 পাক হওক 20 পাক হওক কিন্তু আপোনাৰ যেটো 16 পাক কমপ্লিট হ'ব আৰু 16 পাক কমপ্লিট হওঁতে যেটো টাইম লাগিছে হেতুৱে আপোনাৰ মানে কম্পিউটাৰ ডিটেক্ট কৰিব গটিকে চিন্তা নকৰিব পাক পাহৰিলো বুলি ৰখি নিদিব আপোনালোকে দৌৰি থাক সময় শেষ হোৱা লাগে যেতিয়া আপোনাৰ 16 পাক হ'ব তেতিয়া অটোমেটিক্যালি এটো কম্পিউটাৰ ডিটেক্ট কৰি ল'ব তো চিন্তা নাই গটিকে ভালদৰে ইন্টাৰভিউটো দিব আশা কৰো ডাউটটো আপোনালোকৰ ক্লিয়াৰ হ'ল আহিবলগীয়া ইন্টাৰভিউত ভাল মাৰ্ক উঠাব বুলি আশা কৰিলো জয় হিন্দ বাই বাই